কুলির দৃষ্টির কথায় আমি ও করিব পরম শ্রদ্ধার আজির এই সম্মানীয় মানিক চন্দ্র ভট্টাচাৰ্যদেৱৰ গৃহত উপস্থিত ধৰ্মপ্ৰাণ ৰাইজ জয় জয়তে আপোনাৰ সকলোলৈ আমাৰ দলৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সম্মানীয় মানিক চন্দ্ৰ ভট্টাচাৰ্যদেৱৰ তিনিদিনীয়া যি মনসা পূজা, এই পূজাৰ সমাপ্তিৰ অন্তত আজি এই পবিত্ৰ স্থানতে আমাক আৰু লগতে খঞ্জনা বৰুৱা তালুকদাৰ তেখেতৰ দল লগতে তেখেতৰ গোটেই নামৰ দলটি কিছু সময় আগতে আমাৰ মাজত উপস্থিত হোৱা আমাৰ অতিকে শ্ৰদ্ধাৰ সন্মানীয় শৰ্মা ছাৰ আৰু এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ সকলোলৈকে আমি আমাৰ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি একেবাৰে নতুন এটা নামৰ দল ৰাইজৰ উৎসাহত মোক যি দায়িত্ব দিলে সেই দায়িত্ব লৈ আপোনালোকৰ মাজত আহি আমি উপস্থিত হৈছোহি। আমাৰ এই পৰিৱেশনত হৈ যোৱা বা হ'ব পৰা ভুলৰ বাবে আপোনালোকৰ ওচৰত আমি আগতীয়াকৈ ক্ষমা বিচাৰি আমাৰ এই পৰিৱেশন আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুৰুকুল হে ধ্বংস পাণ্ডৱৰ হাতত এই যুধিষ্ঠিৰ মহাৰাজ হবহে আৰু সেইদিন ধৰি প্ৰজা কোনো দুখ নাই এই আনন্দতে প্ৰজাগণে জয় গীত আৰু ধৰ্ম নীতি মতে ৰজা ৰাজ্য কচ পুত্ৰ হম কৰিতে প্রজা কপা
আৰু সকলো প্ৰজাৰ মুখত একে উচ্চাৰণ জয় ধৰ্ম ৰজা জয় ধৰ্ম ৰজাৰ জয় ও গাঁৱে প্ৰজা জয় ধর্ম রাজা জয় পঞ্চ পাণ্ডব জয় 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 ধ্বনি অকরে প্রজাগণ একারো মনত নাই প্রজার সুখে রজার সুখ পাণ্ডবর হরক্ষিত মন পাণ্ডবর হরক্ষিত মন জয় 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 ধরে
যেন কথা ভুলা এই সুখৰ ভাতত ও কুকুৰ বৈৰী ও বিধি আৰু এদিনাখন কলি আহি দাপৰক কয় এৰা বন্ধু বন্ধু দাপৰ অতি আছোন উত্তৰ তোমাৰ দুখে কোৱাচোন লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ কাৰণ মই কিয় কৈছো জানা বন্ধু এ তোমাৰ দুখে গলে মুদিন পৰিব তোমাৰ দুখে গলে মুদিন পৰিব ঐ পিছাই আছে মোৰ গা 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 এই মোৰ দুখ পৰি গলে এই সংসাৰখন চলে গলে এই মোৰ দুখ পৰি গলে সংসাৰখন চলে গলে ঠেলি দিম ৰখা তলে যা 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 ঠেলি দিম ৰখা তলে যা বন্ধু এয়া জানো সত্য অত হাঁহি মাৰি কলি দাপৰক কয় আমাই নকৈ দৃষ্টি যদি কৰো বন্ধু জানিবা নিশ্চয় জানিবা দাপৰে বোলে বাৰু ও কথাৰ প্ৰমাণ সামান্যকৈ দৃষ্টি কৰা সামান্যকৈ দৃষ্টি কৰা কিয়ে ঐ
আর কলির কুপদৃষ্টি পড়ি ও সর্বনাশ হইলা এজিয়েই পরে সেই দৃষ্টি শূন্য হৈ গলা এজিয়েই পরে সেই দৃষ্টি শূন্য হৈ আৰু এই কলিৰ কুপদৃষ্টি পৰাৰ লগে লগেই যুধিষ্ঠিৰ ধৰ্ম ৰাজ্যত নানা ঘটন ঘটিবলৈ ধৰিলে এইবোৰ দেখি শুনি যুধিষ্ঠিৰ ৰায় সহদেৱক মাতি আনি কহিলাব নাৰী সহদেৱক মাতি আনি কহিলাব নাৰী হে ৰাম সহদেৱ
কথা শুনি আছিল বীর ধনঞ্জয় মহাক্রোধে অর্জুনে বলি কোন তই মহাপাপী সাত দিনৰ ভিতৰত হাতে ভৰিয়ে বান্ধি আনিম তেতিয়াহে জানিবি আৰু দাদা এ চিন্তা নকৰিবা দাদা ধৈৰ্য ধৰা তুমি এ মহাপাপী কলিক দাদা বন্ধ কৰি মানে ও মহাপাপী কলিক দাদা ও হাতে গান্ধী ধৰি বীর ধনঞ্জয় রথে উঠি চলি যায় চলি যায় মহাক্রোধে ধনঞ্জয় চলি গইলা হিমালয় ঘূৰি ঘূৰি চাৱে কত সকলি কৈ তপাই ঘূৰি ঘূৰি চাৱে কত সকলি কৈ তপাই ঘূৰি ঘূৰি চাৱে কত সকলি কৈ তপাই কিন্তু সেই হিমালয় পৰ্বতত গৈ অৰ্জুনে জানো কলিক বিচাৰি পালে কলি ইমান সহজ হে মায়াৰ সাগৰ কলি কোনে দেখা পায় আৰু আনফালে কলিয়ে কি কৰিছে ছদ্ম ভেষে অৰ্জুন এও বোধহয় কোনোবা ৰাজকুমাৰে হব আৰু এও বোধহয় মোকেই বিচাৰিছে গতিকে প্ৰমাণ কৰি চাওঁ ও এটাকে ভাবিয়া পৰি সন্যাসীৰো ভৰি কথা শুনি অর্জুন ও ভাল লাগি যা এ বলি বলি চিনি নাপাই দিলা বরিশা ও বলি বলি চিনি নাপাই দিলা বরিশা এ অর্জুনে বলে মই বীর ধনঞ্জয় কি কলি ধনঞ্জয় এ
শুনিব পাইছো তুমি কিন্তু কম বস্তু নহয় আৰু শুন মই ইয়াত কিয় আহিছো জানে নাজানে এ মহাপাপী কলিগিয়া এ বিচাৰিছো কি কলি কলিক বিচাৰি আহিছা কোৱাচোন কোৱা এ কলিক পালে বোপা বাৰু এ কি কৰিবি তই কি কলে কলিক পালে এ কলিক পালে হাতে ভৰিয়ে এ বান্ধি নিম বান্ধি নিবি বাপরে বাপ বান্ধি নিবি ঠিক আছে বাৰু তেনেহলে শুনা তিনিটা প্ৰশ্নটো সুধি চাম মই আৰু ভাল মতে ভাবি চিন্তি আৰু উত্তৰ শুদ্ধ হলে বোপা হে লগে লগে কলিক দেখুৱাই দিম মই আৰু উত্তৰ দিব নোৱাৰিলে বন্দী হবি তই এতিয়া কথাটো ভাবি চা আৰু ইয়াকো কলো বোপা তিনি প্ৰশ্নৰ তিনি দৃশ্য তই নিশ্চকুৰে চাবি আৰু চাই চিন্তি শুদ্ধ উত্তৰ কি কলে প্ৰশ্নৰ উত্তৰ হয় অৰ্জুনে বোলে মই এই শুদ্ধ উত্তৰ দে হয় উত্তৰ দিব নোৱাৰিলে বান্ধি হৈ থাকে তেনেহলে আহি থাকা ওই আগে আগে শুনা কিদা পিছত ধনন্দ
কিয় পানী পানী কৰে সেই মনুষ্য হয় এই দৃশ্যৰ এই প্ৰশ্নৰ উত্তৰ কি হয় কোৱা ধনঞ্জয় কি গলে প্ৰশ্নৰ উত্তৰ এইটো কিবা প্ৰশ্নই হল নে অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয় সেই বেতন মাথাৰ দুখ সেই বেতন মাথাৰ দুখ ধনঞ্জয় তুমি কিন্তু শুদ্ধ উত্তৰ দিব পৰা নাই গতিকে আহি থাকা ৰবা দেখিছা কি দেখিছা আৰু কি দেখিছা বাপৰে বাপ ঠিকে দেখিছা আৰু কি দেখিছা বাৰু ঠিক আছে বাৰু কৌতু বৃহৎ বকাল হাতী সৌজনী সামান্য নাৰী সৌজনী সামান্য নাৰী অকালত ধৰি তাই ঘূৰাই ঘূৰাই কত খেলা দেখুৱা যি হাতীৰ ওচৰত লাগে পুৰুষৰ ভয় কিন্তু সামান্য নাৰী হৈ তাই খেলা দেখুৱাই আৰু এই দৃশ্যৰ এই প্ৰশ্নৰ উত্তৰ কি হয় কোৱা ধনঞ্জয় অৰ্জুন কিন্তু নিমাত সৈন্যকীয়ে হাঁহি হাঁহি কয় কি ভাবি পোৱা নাই তেনেহলে আহি থাকা আৰু এটাই মাত্ৰ বাকী আহি থাকা দেখিছে দুটা সিংহ গাড়ী টানে দুটা সিংহ গাড়ী টানে গাড়ীত
ও জন্তুর ভিতর জানা এ সন্দাল খিয়া আর এই খিয়ালত কি হয় গাড়িক লই যাই মাঝে মাঝে ও প্রণাম জানাই এই বিশ্বর এই প্রশ্নের উত্তর কি হয় ধনঞ্জয় হে প্রভু হে আমায় কি দেখিছু প্রভু হে আমায় কি দেখিছু ও হায় রে প্রশ্নের উত্তর দিন বলে প্রতিজ্ঞা করেছিলি এতিয়া বলি কম কলিময় আর বন্দি আমাতে ধনঞ্জয় মনে হই বইলায় দিন হইলা এ আনফালে সারি ভাই মহাচিতা হইলা আনফালে সারি ভাই যুধিষ্ঠির ভীম মারু হে নকুল দেবে কান্দিবে লাগিল হবে কান্দিবে লাগিল হবে কিয় কান্দে যুধি কান্দে ভীম কান্দে নকুল
কৃষ্ণ বিনে কেৱল ক্ষমতা নাই কান্দি কান্দি সারি ভাই তুতিয়ার মিলায় কালে শ্রীকৃষ্ণ উপস্থিত কালে শ্রীকৃষ্ণ কৃষ্ণ দেখি সারি ভাই হে দণ্ডবতে পড়ে ভাঙি পাতি হব কথা হে ভাঙি পাতি হব কথা আর কথা শুনি শ্রীকৃষ্ণ ও হাঁহি উঠি যা দাদা দাদা এটা কথা ভাল নহয় বুজি পালো আমালোকৰ কুটুম আহে নধৈ হব লাগে তোমালোকৰ কুটুম আহে খৰচেই নালাগে কাৰণ কিয় কলো জানা দাদা দুটা এটা দুখৰ কথা সজাই পৰাই কবা খাব এৰি কোনোবা বেটাই থিয়াই থিয়াই যাব আৰু কথা শুনি সকলোৰে ভাল লাগি যায় কৃষ্ণই বোলে যাওঁ মই কোনো ঠিকানা কৃষ্ণই বোলে যাওঁ মই গৰুৰ ৰথ ধৰি কিয়নো দুখ দিছা प्रतिज्ञा 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 बंदी
বন্দী আৰু তোকো গলো পা তিনিটা প্ৰশ্নটো সুধি চাম মই ভাল মতে ভাবি চিন্তি আৰু উত্তৰ দিব নোৱাৰিলে তয়ো বন্দী হবে এই উত্তৰ দিব নোৱাৰিলে তয়ো বন্দী হবি উত্তৰ দিব নোৱাৰিলে তয়ো বন্দী হবি কি প্ৰশ্নৰ উত্তৰ কৃষ্ণই বোলে কি প্ৰশ্ন কৰিবি তই মোক সেই বেটাই মোক চিনিব নাই প্ৰশ্ন তাৰ উত্তৰ আগতে মই বাৰু প্ৰথম প্ৰশ্ন এই নহয় নে এক গল পানীত নামিও কিয় পানী পানী কৰে মনুষ্যই কি সাংঘাতিক কৈছে তেনেহলে শুনা এই প্ৰথম প্ৰশ্নৰ উত্তৰ এই কলিৰ যুগত মনুষ্যৰ যত ধন হয় তথাপি পনৰ পৰা এই আক্ৰোশ নাযায় আৰু ধন ধন কৰি মৰে কষ্ট খায় ধন ধন কৰোতে তাৰ এই সকাল এয়া হল প্ৰথম প্ৰশ্নৰ উত্তৰ আৰু দ্বিতীয় প্ৰশ্ন এই নহয় নে হাতী আৰু নাৰী তেনেহলে শুনা সেই দ্বিতীয় প্ৰশ্নৰ উত্তৰ কলিৰ যুগত হব এ নাৰীৰ অধিকাৰ আৰু পুৰুষ হৈ যাব নাৰীৰ পুৰুষ হৈ যাব নাৰীৰ এই নাৰীৰ কথাত পুৰুষে কি কৰিব বাৰু উঠাব হা ঠিকে কৈছে এই নাৰীৰ কথাত পুৰুষে সদায় চলিব আনকি নাৰীয়ে গৈ ৰাজপাল ল'ব আনকি নাৰীয়ে গৈ এয়া হল দ্বিতীয় প্ৰশ্নৰ উত্তৰ আৰু তৃতীয় প্ৰশ্ন এই নহয় নে সিংহ আৰু শিয়াল তেনেহলে শুনা সেই তৃতীয় প্ৰশ্নৰ উত্তৰ কলিৰ যুগত কিছুমান দেখিলে চিনি নাপায় শিয়াল ধূৰ্ত নৰগ দেখাত ভকত মনত কপট শুনাবি বৰণ লোকক দেখাই কি কৰে বাৰু খুব ধুনীয়াকে গলত গামোচা লৈ ধুতি পাঞ্জাবীৰে হয়নে বাৰু কথাটো লোকক দেখাই ভকত বোলাই আমিও গাই আছো কিন্তু মোকতো ধৰিব পৰা নাই ঠিক একেই কলিৰ যুগত আমি মানুহ লোকক দেখাই ভকত বোলাই ও ধৰ্ম নীতি কিন্তু ধৰ্ম নীতি গালে কি হব
কিন্তু তাৰ মনত সদায় কুপদ্ৰ গোচা আৰু কিছুমানে এই কলি যুগত এই অনুষ্ঠানে বিনুষ্ঠানে সকলো জেগাতে লয় কোনোবাই নহয় কোনোবাই অনুষ্ঠানত আগভাগ লয় আৰু সেয়া যদি ভাল মানুহ হয় তেনেহলে তাত কোনো খেলি মেলি নাই আৰু যদি সেই দায়িত্বত থকা মানুহকেইজন অকণমান সেই দায়িত্বত থকা মানুহকেইজন যদি অকণমান কিবা খেলি মেলি হয় কি হ'ব বাৰু সেই অনুষ্ঠানে বিনুষ্ঠানে আগভাগ বৰ বৰ লোকে তাক সাধু বুলি ভাবে আৰু এই কলি যুগত যাকেই ডাঙৰ পতা হয় সেয়াই কিন্তু অনুষ্ঠান শেষ কৰি যায় যদি অনুষ্ঠানত খৰচ হয় 10 টকা তেওঁ আকৌ খৰচৰ হিচাপ লিখিব 20 টকা আৰু এনেকৈয়ে সকলোবোৰ হজম কৰি কথা শুনি কাম কৰি প্ৰভু প্ৰভু তুমি মনুষ্য নহয় প্ৰভু তুমি পৰম দেৱতা হে কৃষ্ণ দয়াময় এ কৃষ্ণৰ চৰণে পৰি কান্দি বেলা হে দয়াময় দয়ার ভাঙর প্রভু চরণে লইলু ভরণ চরণে লইলু ভরণ তোমাক কিয় সৃষ্টি কৰা হল শুনা এই পৃথিৱীত আছে জানা বহু জীৱগণ আৰু জীৱে প্ৰতি আছে জানা একোটাকৈ মন আৰু জীৱে প্ৰতি দুটা বস্তু কৰে বিচৰণ হেয়া
হল ভাল আৰু বেয়া ভাৱ প্ৰতিজনে জন আৰু এই সকলো বেয়াখিনি লগ কৰি তোমাক সৃজন কৰিলো আৰু তোমাক এটা বৃহৎ ৰূপ অৰ্পণ কৰিলো তোমাৰ কুসাগৰত থাকি যিয়ে সঁচাত চলিব যিয়ে সত্যত চলিব এই হল মোৰ ভকত তুমি হলা পৰীক্ষাৰ প্ৰশ্ন আৰু এই পৰীক্ষাৰ্থী হল মানৱ সভাৰ আজিৰ এই গৃহত উপস্থিত নামঘৰ বিনাই নাজানো আপোনালোকৰ সন্মুখত আমি কি